আজি আইসক্রিমের দোকান বন্ধ। আহা মর্নিং আইসক্রিম আবার কেন খুলিব? এতিয়া মই মাছৰ টেঙা বনাম। আহকচোন মাছৰ টেঙা বনাবৰ বাবে কি কি লৈছোঁ আপোনালোকক দেখাই লওঁ। এইখিনি মই টেঙা মৰা পাত লৈছোঁ কাটি, তাৰপিছত এটা জিকা লৈছিলোঁ সৰুকৈ কাটি পিনে, আৰু এটা আলু লৈছোঁ এনেদৰে কাটি, কাৰণ এইটো অপশ্যনেল হয়, আপোনালোকে যদি নিবিচাৰে আলু নিদিলেও হ'ব। মোৰ হাজবেণ্ডে আলু খাই ভাল পায়, সেইকাৰণে মই আলু ব্যৱহাৰ কৰিছোঁ। দুটা পিঁয়াজ লৈছোঁ এনেদৰে কাটি, দেখিছে নহয়, আৰু দুটা জলকীয়া ফালি লৈছোঁ, কেইখিলামান নৰসিংহ পাত লৈছোঁ, আৰু আদা ৰচুনৰ পেষ্ট লৈছোঁ খুন্দি। এইখিনি হৈছে ধনিয়া, আৰু মোৰ মাছ, এইখিনি হৈছে মাছখিনি মই হাফ ফ্ৰাই কৰি লৈছোঁ, পূৰা ফ্ৰাই নাই কৰা, আধা ফ্ৰাই কৰি লৈছোঁ। আৰু এতিয়া আহক এয়া মোৰ মাছ ফ্ৰাই কৰা তেল আছিলে, ইয়াত মই এখিলা তেজপাত দিছোঁ আৰু 2-3টামান লং দিছোঁ, কেইটামান জিৰা দিম, আৰু এচামুচ দিছোঁ সৰিয়হ। নৰসিংহ পাতখিনি দি দিছোঁ। আদা এইখিনি হালধি দিম আৰু ৰঙা জলকীয়া গুড়ি দিম। ৰঙা জলকীয়া গুড়ি মই 2 চামুচ দিছোঁ, আপোনালোকে এইটো কম দিব পাৰে।
থোৱা আলুটো দি দিম টেঙামৰা পাতখিনি দিছোঁ আলু সিজি গ'ল এতিয়া মই ইয়াত ফ্ৰাই কৰি লৈছিলোঁ যে এতিয়া মাছখিনি ইয়াত দিম দি 5 মিনিটমান কম গেছত ৰাখি দিম আৰু আমাৰ খানা ৰেডি হৈ গ'ল Okay, bye-bye.